বেয়া পাইছোঁ দুৰ্বৃত্ত বুলি মই তেওঁলোকক মই ব্যক্তিগতভাৱে ভবা নাই। দ্বিতীয় কথা হ'ল এতিয়া ধৰক থানাখন জ্বলাই দিছে, এইটো বহুত বেয়া কাম কৰিছে, বহুত আৰু ইয়াৰ ওপৰত ভাষা নাই ক'বলৈ। আৰু আইন হাতত তুলি ল'ব নালাগে, কোনেও নালাগে, পুলিচেও নালাগে আৰু পাব্লিকেও নালাগে। গতিকে আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এই থানা জ্বলোৱা কাৰ্যক আমি গৰিহণা দিছোঁ আৰু আমি আশা কৰিছোঁ অনাগত দিনসমূহতো যাতে কোনেও এই কামটো কৰিব নালাগে আৰু থানা জ্বলোৱা মানুহখিনি কোনে জ্বলাইছিলে এই উচিত বিচাৰ হওক আৰু এটা তদন্ত হওক, আমি তদন্তৰ দাবী কৰিছোঁ আৰু উপযুক্ত শাস্তি হওক দোষীৰ, সেইটো আমি বিচাৰিছোঁ। আৰু এনেকুৱা ধৰণৰ এটা দৃষ্টান্তমূলক শাস্তি হওক যাতে অসমতে নহয় গোটেই ভাৰতবৰ্ষত যাতে এইটো এটা উদাহৰণ ৰৈ যায় যে পাব্লিক প্ৰপাৰ্টি বিশেষকৈ থানা কোনেও জ্বলাবলৈ যাতে সাহস নকৰে, জ্বলোৱাই নহয় কোনো ধৰণৰ ক্ষয় ক্ষতি যাতে নকৰে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে আমি বিচাৰি চাব লাগিব, যিহেতু আমি নিৰপেক্ষভাৱে, আইন সদায় নিৰপেক্ষ, গতিকে নিৰপেক্ষভাৱে আমি কথাবিলাক ভবা কোৱা আৰু বুজা দৰকাৰ। গতিকে থানাখন জ্বলোৱাৰ আগৰ কাহিনীলৈ আমি অলপ ঘূৰি যাব লাগিব যে কি হ'ল ঘটনাটো, ক'ৰ পৰা সূত্ৰপাত হ'ল, থানা কিয় জ্বলিলে, ছফিকুল নামৰ মাছ বেপাৰী ল'ৰাজনৰ কেনেকৈ মৃত্যু হ'ল আৰু এই হাঁহ এটা আৰু 10,000 টকাৰ প্ৰসংগটো অসম আৰক্ষীৰ নিচিনা এটা অতি শক্তিশালী বিভাগলৈ কেনেকৈ আহিলে, এই অভিযোগটো উঠাবলৈ সুবিধাটো কেনেকৈ পালে। কাৰণ অসম আৰক্ষী অসমৰ গৌৰৱ, অসম আৰক্ষীৰ মন্ত্ৰিত্বৰ দায়িত্বত আছে গৃহমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলে শূন্য সহনশীলতাৰ কথা কয় আৰু দুৰ্নীতিমুক্ত অসম ভাৰত গঢ়াৰ কথা তেওঁলোকে কয়। দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বিভাগক কি নিৰ্দেশ দিছিলে, যাৰ কাৰণে আজি মুক্ত কণ্ঠেৰে সকলোৱে এটা কথা কৈছে যে এটা হাঁহ খুইছিলে আৰু 10,000 টকা বিচাৰিছিলে। গতিকে কথাটো কেৱল আমি থানা জ্বলোৱাটো ফ'কাছ কৰিলে নহ'ব। থানা জ্বলোৱা মানুহখিনিৰ ইমান নিগেটিভ এটা ইম'শ্যন, এটা দুখৰ কথা, ইমান খং ক্ষোভটো হ'বলৈ কেনেকৈ পালে। আৰু তাতোতকৈও ডাঙৰ কথা, থানা এখন জ্বলাই শেষ হৈ যাবলৈ আৰক্ষী বাহিনীৰ কথাটো কি হ'ল, তাৰমানে এইটো এটা বহুত ডাঙৰ কুৱেশ্যন যে থানা এখন দপদপকৈ জ্বলাই আমি দেখিলোঁ এতিয়া একেবাৰে ছাই হৈ গ'ল। ইয়াতে বহুত ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিলে, আপোনাৰ কেছ ডায়েৰী আছিলে, বাকী চব চাইকেল বাইক কিবা জ্বলিছে, এইখিনি হৈ যাব যোগাৰ, কেছ ডায়েৰীখিনি কি হ'ব। গতিকে ইমান এটা ভয়ানক কথা কৰিবৰ কাৰণে এইখিনি মানুহে কেনেকৈ পালে। চাওক, কথাটো হ'ল কি, মই পুলিচ বিভাগত চাকৰি নকৰোঁ বা আমাৰ অসম তৃণমূল কংগ্ৰেছৰ কোনো মানুহ পুলিচ বিভাগত চাকৰি নকৰে। এতিয়া কথা হ'ল পুলিচ বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই যাৰ হাতত অসমৰ দায়িত্ব আছে, তেখেতে যেতিয়া কৈছে তেনেকুৱা এটা কথা, গতিকে সেই কথাটো আমি ভাবি চাব লাগিব যে সঁচাকৈয়ে যদি ভাস্কৰজ্যোতি মহন্তই অনা কথাটো, যদি উত্থাপন কৰা কথাটো যদি সঁচাকৈয়ে সঁচা হয়, কাৰণ তেওঁতো আৰু এজন দায়িত্বশীল পদত আছে, গতিকে তেওঁতো আৰু মিছা কথা ক'ব বুলি মই ভবা নাই। গতিকে তেওঁ যদি তেনেকুৱা এটা কিবা দেখিছে তেনেহ'লে এইটো গৃহ বিভাগ ফেইলৰ হৈছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই অলপ দিনৰ আগতে কৈছিলে যে আমি মানে অসমত শান্তি হৈছে, শান্তি শৃংখলা আছে, এতিয়া আমাৰ কোনো সমস্যা নাই। গতিকে গৃহ বিভাগে এইটোত ফেইলৰ হৈছে। তেওঁলোকৰ আপোনাৰ ইণ্টেলিজেঞ্চ যিবিলাক আপোনাৰ এজেঞ্চি আছে, আমাৰ CID আছে, এওঁলোকে কি কৰি আছিলে যে ইমান ডাঙৰ ঘটনা কৰিবলৈ পালে। এতিয়াতো ধৰক আমাৰো ভয় হয়, কাৰণ আমি যদি বাটত যাওঁ তেনেকুৱাকৈ যদি আমাকো এটেক কৰে কি হ'ব। গতিকে এইটো পুলিচ বিভাগৰ ব্যৰ্থতা, কাৰণ পুলিচ বিভাগে এই বস্তুখিনি চাব লাগিব। আমাক কৈ দিছে, আমি কি কৰিম, আমিতো একো কৰিব নোৱাৰোঁ এতিয়া। গতিকে আমি হ'ল সাধাৰণ প্ৰজা, আমি পুলিচলৈ আশা কৰি থাকোঁ। গতিকে পুলিচে যদি তেনেকুৱা কিবা গম পাইছে তেতিয়াহ'লে পুলিচে ব্যৱস্থা লওক, কাৰণ আমি কেতিয়াও এনেকুৱা ধৰণৰ ভয়ানক কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। নাই, নকৰোঁ, কেতিয়াও নকৰোঁ, কেতিয়াও। মই আপোনাক অকণমান দেৰি আগতে মই আপোনাক ক'লোঁ যে মই কেতিয়াও সমৰ্থন নকৰোঁ। থানা জ্বলোৱাই নহয়, যিকোনো ধৰণৰ হিংসাক আমি কেতিয়াও এণ্টাৰটেইন নকৰোঁ, কেতিয়াও সমৰ্থন নকৰোঁ। কিন্তু কথা হ'ল কি, সমাজ এখন কেৱল আমি গৰিহণা দিলেই চলি নাথাকে। আমি গৰিহণা দিম, আমি থানা জ্বলোৱাটো বেয়া কাম কৰিম, তাৰপিছত ঘটনাবিলাক হ'ব নে নহয়। গতিকে আমাৰ থিংকিংটো সদায় নিৰপেক্ষ হ'ব লাগিব, আমাৰ বিচাৰবিলাক সদায়, আমাৰ জাষ্টিফিকেশ্যনটো সদায় ভাল হ'ব লাগিব। গতিকে আপুনি আদালতলৈ যাওক, আদালতে গোটেই দুই পক্ষক বিচাৰ কৰিব। গতিকে আমি আদালত মানি চলোঁ, যেতিয়া আমি ভাৰতৰ জনগণই কিন্তু দুই পক্ষ বিচাৰ কৰিহে মতামত দিয়া উচিত। আৱেগিকভাৱে এটা পক্ষক যদি আমি জগৰীয়া কৰোঁ তাত কিন্তু হিংসা নকমে। গতিকে আমি হিংসা যদি কমাবলৈ হয়, আমি নিৰপেক্ষভাৱে মানৱীয় দৃষ্টিকোণেৰে যুক্তিগতভাৱে আৰু
আইনগতভাৱে এবভ অল আইনগতভাৱে আমি বিচাৰ কৰিব লাগিব। গতিকে আদালতৰ বিচাৰলৈ আমি বাট চাম। মই কেতিয়াও কোনো হিংসাক সমৰ্থন নাই কৰা, এই ভুল মেছেজটো আপোনালোকে নিদিব। যিবিলাক উচ্ছেদ কৰিছে এই উচ্ছেদটো চাওক, চৰকাৰী মাটিত যে উচ্ছেদ হয়, চৰকাৰী মাটিৰ উচ্ছেদটো আমি বিচাৰোঁ, আমি সমৰ্থন কৰোঁ। কাৰণ চৰকাৰী মাটি কোনো মানুহে ইয়াতে কোনো জাতি ধৰ্ম ভাষা বৰ্ণ একো নাই, ৰাজনৈতিক বুলিও কথা নাই। চৰকাৰী মাটি কোনো মানুহে, তেওঁ মিনিষ্টাৰেই হওক, তেওঁ সাধাৰণ জনতাই হওক, ল'ব নোৱাৰে। গতিকে চৰকাৰী মাটিত উচ্ছেদ আমি বিচাৰোঁ। আৰু উচ্ছেদটো কিন্তু কৰোঁতে তাতে অলপমান সামান্য মানৱীয়তা থাকিব লাগিব, যে উচ্ছেদৰ জাননী দিব লাগিব। উচ্ছেদ কৰা মানুহখিনি যদি প্ৰকৃততে ভূমিহীন হয়, তেওঁলোকক এটা বেলেগ ঠাইত জেগা দিব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিঘৰ মানুহ মৰিছেতো তেওঁলোকৰ। গতিকে মানুহ মৰা দিনকেইটা কমচে কম 10 দিন যদি উচ্ছেদ নকৰিলেহেঁতেন, আমি নাজানো তেওঁলোক এতিয়া ম্যাদী পট্টাতে আছেনে, তেওঁলোক চৰকাৰী মাটিতে আছেনে, সেয়া ইনভেষ্টিগেশ্যনে ক'ব, সেয়া চৰকাৰৰ ৰাজহ বিভাগে ক'ব, মই ক'ব নোৱাৰোঁ। ৰাজহ বিভাগৰ তথ্যই ক'ব। যদি তেওঁলোক চৰকাৰী মাটিটো আছে, তথাপিও কিন্তু মানুহজন যিহেতু মৰিছে, মৰা মানুহ ঘৰক কিন্তু 10 দিন সময় দিয়াটো মানৱীয় কাম আছিলে। গতিকে উচ্ছেদ হওক, কথা নাই চৰকাৰী মাটিত, কিন্তু আক্ৰোশমূলক উচ্ছেদত আমি বিৰোধ কৰোঁ।